Hello everyone, good morning. Anju Chetiaৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আমাৰ এটা স্পেচিয়েল দিন বুলিয়ে ক'ব লাগিব। আজি আমাৰ মাৰ একমাত্ৰ পুত্ৰ সন্তান মোৰ ভাইটিৰ আজি জন্মদিন। তাৰ জন্মদিনত মই কি কৰোঁ আপোনালোকৰ আগত সকলোবোৰ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু বলক তেনেহ'লে তাক এটা বাৰ্থডে উইচ কৰি লওঁগৈ। চাই থাকক ভিডিঅ'টো। জন্মদিনৰ বহুত শুভকামনা। ভাইটিৰ কাৰণে কেক এটা বনাবলৈ এতিয়া ৰেডি কৰোঁ। সৰুকৈ তাৰ কাৰণে কেক এটা বনাওঁ। মই কেনেকৈনো কেকটো তাৰ কাৰণে ৰেডি কৰোঁ আপোনালোককো দেখুৱাওঁ। আৰু এইফালে কণী 3টা লৈছোঁ কেক বনাবৰ কাৰণে। সৰুকৈ বনাম কেক এটা। আৰু ৰাইনো কি কেক খাব, তাহাঁতি মুখত অকল সানিবহে। আৰু একেটা কাপৰ যিটো কাপেৰে মই চেনি জোখ লৈছিলোঁ, আৰু সেইটো কাপেৰে মই 1.5 কাপ ময়দা দি দিম। আধা কাপত থাকি অলপ কম গাখীৰ অলপ দি লৈছোঁ। গাখীৰ অলপকৈ দি পেলাই আমি মিলাই ল'ম। আমাৰ নিমখ অলপ দি দিছোঁ। আৰু এইফালে মই বেকিং পাউডাৰ এচামুচ দি দিছোঁ। আৰু এইফালে মই মোৰ কেক পিনটো ৰেডি কৰি ল'লোঁ। এনেদৰে ৰেডি কৰি লোৱাৰ পিছত এই বাটাৰখিনি ইয়াত ভৰাই দিছোঁ। আৰু এইখিনি বাতিটো এনেকৈ মই গেছটো অন কৰি, আৰু এই কুকাৰটো মই অকল কেক বনাবলৈ ব্যৱহাৰ কৰোঁ। কুকাৰটো চিটি নামাৰে, চ' এইটো কুকাৰটো বেয়া হৈ গৈছে। আৰু কুকাৰৰ ভিতৰত মই এনেকৈ ষ্টেণ্ডডাল ওলোটাকৈ ভৰাই দিছোঁ। আৰু এইফালে কুকাৰটো গৰম হৈ গ'ল, আৰু এতিয়া ভৰাই দিছোঁ। এনেদৰে ঢাকনখন দি গেছটো একেবাৰে ল' কৰি থৈছোঁ। আৰু এইফালে মই ক্ৰীমখিনি বিট কৰি ল'ম। ক্ৰীমখিনি বিট কৰা হৈ গ'ল। এইখিনি এনেকৈ ঢাকি অলপ দেৰি ফ্ৰিজত থৈ ৰাখিম। এইফালে মোৰ কেকটো ৰেডি হৈ গ'ল। দেখিছে নহয়, ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ এৰি দিম। কেকটো এনেদৰে 3টা লেয়াৰত কাটি লৈছোঁ। Ya, main kayaknya. কেকটো বনাই ৰেডি কৰিলোঁ। কেকটো বনাই ৰেডি হ'ল। তাৰপিছত এতিয়া ওচৰতে বিয়া এখন আছিল, বিয়াখনো খালোঁগৈ। বিয়াখন খাই আহিলোঁগৈ। আহি এতিয়া ভাইটিৰ কাৰণে মাংসখিনি আনি থৈছে, আৰু সেই মাংসখিনি বনাই লওঁ ৰাতিৰ কাৰণে। আৰু তাৰ লগৰবোৰ আহিব, ৰেডি কৰি থওঁ। চিকেন আনি থৈছে, আৰু সেই চিকেনখিনি মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। চাই থাকিব ভিডিঅ'টো। মামাৰ ল'ৰাটোৱে আজি মাংস বনাব। আপোনালোকক দেখুৱাম সিনো কেনেকৈ বনায়। মই নবনালোঁ, সি বনাব।
আৰু এইফালে সি মাংস বনাই আছে। এফালে মাংস পিঁয়াজখিনি দিয়া হ'ল। পিঁয়াজ তাৰপিছত ইয়াত কি আছে? পিঁয়াজ, হালধি আৰু জলকীয়া দিলি ন? অলপ মিট মছলা, তাৰপিছত এইফালে চিলি পাউডাৰ। সাংঘাতিক জলকীয়া দিছে দেই, ল'ৰাই বনোৱা মাংস আৰু কিমান জলকীয়া হ'ব। ডাঙৰখিনিয়ে খাব, সৰু ল'ৰা যিহেতু নায়েই, সেইকাৰণে চিন্তা নাই, যিমান দিয়ে দি থাকক আৰু। আমাৰ কেৰাহীখন অকণমান কিন্তু ভঙা আছে, সেইটো ইগন'ৰ কৰিব আৰু, যিহেতু ডাঙৰ কেৰাহীত বনাবলগীয়া হৈছে। এই কেৰাহীটো ময়ে ভাঙিলোঁ আৰু মই কেৰাহীখন চফা কৰোঁতে ভাঙিছোঁ মই। এনেকুৱা হ'ল, জুইত দিলে মানে কেৰাহীবোৰ, এই কেৰাহীৰ চিৰিকটিবোৰ মানে নাইকিয়া হৈ যায় বুলি কয়। আৰু চফা হৈ গৈছিল বাৰু কেৰাহীখন, কিন্তু মই কেৰাহীখন ঠাণ্ডা হ'বলৈই নিদিলোঁ। মানে তেতিয়াই মই লাঠি এডাল লৈ পেলাই উটিয়াই দিলোঁ। তাৰপিছত সেইকাৰণে লাঠিডালে ধৰি দিলোঁ কাৰণে কেৰাহী। তাৰপিছত মাৰ পৰা অকণমান গালি খালোঁ বাৰু। কেৰাহী চফা কৰিবলৈ যাওঁতে মানে কেৰাহীতে দাগ লগাই দিলোঁ আৰু কেৰাহীটো। মাংস ইয়াত দেখাত কিন্তু কম লাগিলেও ইয়াত কিন্তু 3 কেজি মাংস আছে দেই। আৰু এইফালে মাংসখিনি দি দিলে। মাংসখিনিত আৰু বোলে আলু নিদিয়ে, অকল মাংসকে বনাব। এইফালে মাংসখিনি ৰেডি কৰিলে। কিবা চব যোৱা, মই ফটো মাৰি দিম দিয়া।